হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কাটা নিমকি ৰেচিপি এটা লৈ আহিছোঁ, দেখি গম পাইছে আপোনালোকে। গতিকে আহক কেনেকৈ তৈয়াৰ কৰিব পাৰি চাওঁ। বহুতে হয়তো জানেই, গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত লৈছোঁ মই প্ৰথমতে অলপমান ময়দাখিনিত অকণমান দিম বেকিং পাউডাৰ আৰু ইয়াত দিম অলপমান কালজিৰা। 1 চামুচ সৰু চামুচ দি কালজিৰা দিছোঁ আৰু দিম নিমখ, সোৱাদ অনুসৰি নিমখ দি আমি এইখিনি ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈ পেলাই আমি ইয়াত দিম ৰিফাইন তেল। ডালদাও দিব পাৰে আপুনি, ৰিফাইন তেল দিলে বেছি ভাল হয়। 1 কাপ জোখৰ চাহ খোৱা কাপটো দি 1 কাপমান জোখৰ দি পেলাই লৈছোঁ মিঠাতেল ৰিফাইন দি পেলাই এনেকৈ আমি মোহাৰি ধুনীয়াকৈ ময়দাখিনিত মোহাৰি দিম। যেতিয়া আমি খামুচ মাৰি ধৰিম এটা লাডু নিচিনা হ'ব, আকৌ লাডুটো যেতিয়া ভাঙি যাব তেতিয়া আমাৰ মোহাৰা হৈ গৈছে। এতিয়া আমি কুহুমীয়া গৰম পানী, কুহুমীয়াতকৈ অকণমান বেছি গৰম পানী দি পেলাই আমি গোটেই আটাখিনি মাৰি ল'ম। ময়দাখিনি প্ৰথমতে সৰু চামুচৰ নাল এডাল দি পেলাই লৰাই লৈছোঁ, কাৰণ বহুত গৰম কাৰণে চুবই নোৱাৰি, সেইটো কাৰণে এনেকৈ লৰাই ল'ব। তাৰপিছত হাতেদি ধুনীয়াকৈ এনেকৈ মঠি খচি ল'ব। খুব কোমল কৰিব, দেখিছে কেনেকৈ খচিছোঁ। এনেকৈ মুঠি মাৰি যিমানেই খচিব নিমকিটো খাবলৈ সিমানেই কুৰকুৰা হ'ব। গতিকে আমাৰ এইখিনি হৈ গৈছে মঠা। 5 মিনিটমান মই মঠিলোঁ, দেখিলে কিমান কোমল হৈছে। আৰু এতিয়া আমি হটকেছ এটাত ভৰাই ল'ম, কাৰণ ঠাণ্ডা হৈ যাব, বহুত টাইম লাগিব দলোতে। গতিকে হটকেছ এটাত ভৰাই লৈছোঁ আৰু ইয়াৰ পৰা অলপকৈ লৈ এনেকৈ বেলি লৈছোঁ। এইটো বায়ে বেলিছিলে, মই বেলা নাই। গতিকে দেখিছে কিমান পাতলা কৰি বেলিছে। লাহে এনেকৈ প্ৰেছ কৰি বেলি ল'ব, দেখিছে কিমান ডাঙৰকৈ বেলিছে। ৰুটিখনতকৈ বহুত পাতলা কৰায়। আৰু দেখিছে কালজিৰাবিলাক যে দিছিলে ক'লা হৈ মাজে সোমাই গৈছে। দেখিছে এখন কাগজৰ নিচিনাকৈ পূৰা পাতলাকৈ বেলি লৈছে। আৰু এখন ব্লেড দি এতিয়া কাটা নিমকিৰ শ্বেপটোত কাটি ল'ব। প্ৰথমতে এনেকৈ দীঘলকৈ কাটি লৈছে, তাৰপিছত কাটা নিমকিৰ শ্বেপটো দিব। এইটো চাওক, দেখিছে দীঘলকৈ। আপুনি ইয়াতকৈ বেছি দীঘলো কৰিব পাৰে। বজাৰত কিনাবিলাক বেছি দীঘল হয়, ঘৰত বনোৱাবিলাক অলপ চুটি হয়, দেখিছে। আৰু আপুনি শ্বেপটো সলাই ল'ব পাৰে। গোটাকৈ কিছুমানে কাটে, কুটকুটি বুলি কয়, তেনেকৈও কাটিব পাৰে। নিজৰ মন পচন্দ অনুসৰি কাটিব পাৰে। এনেকৈ গোটেইখিনি আমি কাটি ল'লোঁ, দেখিলে। কাটি পেলাই এনেকৈ থৈ যাম। গতিকে এইখিনি কাটি লওঁ। এতিয়া আহক আমি ফ্ৰাই কৰোঁ। তেল গৰম হৈছে। তেল গৰম হওঁতে আমি এতিয়া কাটা নিমকিখিনি দি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। তেলখিনি পূৰা উতলিব দিব। যেতিয়া পূৰা গৰম হয়, হিট হয়, তেতিয়া ভাজা হৈ যাব। আৰু এনেকৈ লৰাই থাকিব, মাজে এনেকৈ একেৰাহে লৰাই থাকিব, দেখিছে। যেতিয়া ৰঙচুৱা হৈ আহিব তেতিয়া আমাৰ হৈ যাব। এনেকৈ 2 মিনিটমান সময় লাহে লৰাই থাকিব আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিব, দেখিছে। কালাৰটো অকণমান চেঞ্জ হৈছে আৰু কালাৰটো চেঞ্জ হ'ব। এনেকৈ লৰাই থাকিব, নহ'লে আধা ৰংটো হৈ যাব, আধা নহ'বয়ে, দেখিছে ৰংটো বদলি গ'ল। গতিকে এইখন আমি দি চামুচ দি পেলাই, হেতা নহয় আচলতে, ফুটা দি এখন হেতা ভাজা এইবোৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। গতিকে এইখিনি নমাই ল'লোঁ। আৰু ইয়াতে আমি অকণমান নৰসিংহ পাত দিলে খুবেই ভাল লাগে খাই। গতিকে নৰসিংহ পাতখিনি আমি এনেকৈ ভাঙি দিছোঁ কাটা নিমকিখিনিৰ ওপৰত। এনেকৈ খাই খুবেই ভাল লাগে, কাৰণ পেটৰ কাৰণে আমাৰ নৰসিংহ ভালেই যিহেতু, সেইকাৰণে অলপমান ভাজি দিছোঁ। তেলত ভাজি পেলাই দি দিছোঁ। দি পেলাই গোটেইখিনি লৰাই দিম। আৰু ইয়াত দিম অকণমান নিমখ, ক'লা নিমখ। প্ৰথমতে নিমখ মই অলপ কমাই দিছিলোঁ, এতিয়া ক'লা নিমখ দি দিম। ক'লা নিমখখিনি আৰু নৰসিংহ পাতখিনি এড কৰিলে বহুত ভাল লাগে খাই। গতিকে এইখিনি আমাৰ হৈ গ'ল। এইটোৱে আছিলে চিম্পুল, সকলোৱে হয়তো জানেই বনাবলৈ। গতিকে কেনেকুৱা পাইছে কমেণ্টত জনাবচোন। আৰু এনেকৈ টেমাত মায়ে ভৰাই দিলে। গতিকে এইকেইটা আৰু এনেকৈ সদায় খাই থকা হ'ব ইয়াৰ পৰা উলিয়াই। গতিকে কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এদিন লগ পাম আন এটা ৰেচিপিৰ সৈতে। ধন্যবাদ।